আজি আমি গৈছিলো গ্ৰন্থমেলা অভয়পুৰীত তাৰে পৰা আমি বিভিন্ন ধৰণৰ কিতাপ লৈ আহিলো আমি তিনিজনে গৈছিলো আমি এতিয়া ইয়াত ৰেষ্ট কৰি আছো আমাৰ কিতাপবোৰ অকমান দেখাই দিবচোন কিতাপ এটা এইখন নাম হ'ল আবেলি এটো লিখিছে ইন্দ্ৰাণী শৰ্মাই ধুনীয়া কিতাপ How to win friends এটা বিমানটো নহয় এইটো হ'ল প্ৰেম প্ৰীতি ভালপোৱা লিখিছে ৰঞ্জু হাজৰিকা বৰ ভাল কিতাপ আমি আনি পঢ়ি অকমান চালো ভাল লাগিছে তাৰ পিছতে আছে এখন সাধু কিতাপ এইটো নাম হৈছে হিতুপদেশৰ সাধু বৰ ধুনীয়া সাধু লিখিছে ৰঞ্জু হাজৰিকা বৰ ভাল তাৰ পিছত আৰু এটা আছে ইয়াত এখন অৰণ্য আছিল লিখক হল অনুৰাধা শৰ্মা পূজাৰী বৰ ভাল কিতাপ আপোনালোকে পঢ়িব চাব বৰ ভাল লাগিব তাৰ পিছতে আৰু এখন কিতাপ আনিছো যিখনৰ নাম হল ইকাগাই এইটো কি পুষ্পাঞ্জলি শিৱ শৰ্মা এইজনে লিখিছে বৰ ভাল কিতাপ আমি এতিয়া লাহে এটা কিতাপ বিতংক কৰি পঢ়িম আৰু ভিতৰত কি আছে তাৰ বিষয়ে আমি মানে চৰ্চা কৰিম আৰু গতিকে আপোনালোকে পাৰিলে এই কিতাপবোৰ কিনিব লগতে পঢ়িব আৰু এখন কিতাপ আছে মই পাহৰিয়ে গলো সেইখনৰ নাম হ'ল এইখন আপোনালোকে চাব ইয়াৰ নাম হৈছে হাউ টু উইন ফ্ৰেণ্ডছ ইনফ্লুয়েন্স পিপল গতিকে এইখন কিতাপ বৰ ভাল কিতাপ আপোনালোকে এইখনো পঢ়িব তেনেহলে বহুত কথা গম পাব হাউ টু connect with people how to connect with friends so you will learn lots of things from this book okay আৰু এইখন অকমান আগতে মই দেখাই দিলো আবেলি কিতাপখন এইখন বৰ ভাল কিতাপ চাবলৈ বৰ মনোমোহা আৰু পঢ়িবলৈ বিভিন্ন ধৰণৰ প্ৰেম কাহিনী আছে গতিকে আপোনালোকে চাব ভাল লাগিব গতিকে বাই বাই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো বাই বাই গাইস